নমস্কাৰ, মোৰ অন্যটি বিদ্যালয় আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ গৈ আছোঁ চুঙাত দিয়া গাহৰি মাংস আৰু ইয়াতে আমি লৈছোঁ গাহৰি মাংস আৰু বিলাহী কাটি লৈছোঁ আৰু পিঁয়াজ আৰু জলকীয়া দুটা কাটি লৈছোঁ আৰু নহৰু মই থেতেলিয়াই লৈছোঁ আৰু তাৰপাছত মই এইখিনি মিঠাতেল অকণমান দি নিমখ হালধি কৰি চব মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পিছত মই ভালদৰে মিক্স কৰি তাৰপাছত চুঙাটোত গোটেই মিক্স কৰা গাহৰি মাংস বিলাহী পিঁয়াজ সকলোবোৰ ভৰাই দিছে আৰু তাৰপাছতে অকণমান পানী দি চুঙাটোৰ মুখখন পাতেৰে ঢাকি দিয়া হৈছে, কলপাতেৰে। চুঙাটো ধুনীয়াকৈ এডজাষ্ট কৰাৰ পিছত মই জুইৰ কাষতে চুঙাটো থৈ দিছোঁ আৰু ইয়াক ক'লা নোহোৱালৈকে মই থৈ দিম ইয়াতে আৰু তাৰপিছত একেবাৰে ক'লা হৈ যোৱাৰ পাছত আমি মাংসখিনি উলিয়াই দিম আৰু চাওক আমাৰ মাংসখিনি হৈ গ'ল আৰু খুব ধুনীয়াকৈ মাংসখিনি সিজিছে আৰু এতিয়া ধুনীয়াকৈ খোৱাতে কথা আৰু এতিয়া আমি খাই লওঁ আৰু আন এটা ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ লগ পাম।